Hello friends, মোৰ নাম হৈছে Rajeev Khakhlary. আপোনালোকে চাই আছে মোৰ চেনেল RK Vlogs. গতিকে আজি নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ বাবে. গতিকে ভিডিওটো ভাল লাগিলে লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব. কিবা যদি ভিডিওটোত ভুল হয় বনোৱাত তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব. Guys, মই আজি গৈ আছো মানে যেটো ৰাস্তাৰে গৈ আছো হেতু হৈছে গুৱাহাটী ক্লাব হয় চানমাৰী হয় গণেশগুৰি উলাম তো গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো যে এইদিন লকডাউনৰ সময়ছোৱাত ৰাস্তা ঘাটবোৰ কেনেকুৱা ধৰণৰ হৈ আছে বৰ্তমান বা পৰিস্থিতি কেনেকুৱা চলি আছে আমাৰ গুৱাহাটী মহানগৰীৰ তো হেতু মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছো যেহেতু আপোনালোকে ঘৰৰ পৰা ওলাব পৰা নাই তো হেতু কাৰণে মই এই ভিডিওটোৰ জৰিয়তে গুৱাহাটীৰ পৰিস্থিতিখন দেখাবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিম তো গতিকে আহক ভিডিওটো আগলৈকে চাই থাকক ফ্ৰেন্ডছ মই আপোনালোকক আকৌ এবাৰ কৈছো মোৰ জুৱা ভিডিওত মই কৈছিলো যে মোৰ পাস আছে মোৰ অফিচৰ ফালৰ পৰা মোক পাস দিছে যেহেতু মই প্ৰেছ মানে হেৰিত কাম কৰো তো হেতু কাৰণে মোক পাস দিছে তো হেতুৰ কাৰণে মই উলাব পাৰিছো পুলিচে মোক ৰখাইছে পাসখন চাইছে আৰু এৰি দিছে যাবলৈ দিছে তো গাইজ আপোনালোকে ঘৰৰ পৰা নুলাব মই এটো আপোনালোকৰ বাবে যেহেতু অফিচ মই গৈ আছো হেতুৰ কাৰণে ভিডিওটো মই বনাইছো আপোনালোকে যাতে ঘৰত বহি ভিডিওটো চাব পাৰে বা মহানগৰীৰ বৰ্তমানৰ পৰিস্থিতিটো আপোনালোকে চাব পাৰে মই হেতুৰ কাৰণে ভিডিওটো বনাইছো তো আপোনালোকে যাতে নিয়মবোৰ ভংগ কৰি যাতে উলাই নাহে তো হেতুৰ কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো বৰ্তমান আমি গুৱাহাটী ক্লাব পাৰ হৈ আহিলো এটা শিলপুখুৰী অভিমুখে গৈ আছো আপোনালোকে দেখিবলৈ পাই আছে ৰাস্তা গুটেই সুনসান হৈ আছে গাড়ী মটৰ একদমেই নাই এটো সাইড যেহেতু এটো সাইড বেলেগ দিনাখন অফিচ থাকে বা কিবা থাকে এইখিনি সময় দেখিনি প্ৰায় ভিৰ হৈ থাকে ৰাস্তাবোৰ এটা আপুনি দেখা পাই আছে যে ৰাস্তাত এজনো মানুহ নাই টোটালি মানে ক্লিন ৰাস্তা একদম মানে কমপ্লিট মানে সুনসান বুলি ক'ব পাৰি ইয়াত মানে এনেকুৱা লাগে ৰাতি আমি অকলখৰে যেনেকৈ গৈ থাকো তেনে ধৰণৰ মানে ফিল হয় বস্তুটো তো আপোনালোকে চাব পাৰে স্ক্ৰিনত কেনেকুৱা ধৰণৰ বৰ্তমান পৰিবেশ চলি আছে আমাৰ গুৱাহাটী মহানগৰীত ফ্ৰেন্ডছ আজিৰ পৰা দুদিনমান আগত মোৰ ঘৰৰ গলিত মানে এজন লৰাৰ বেমাৰ হৈ আছিল তো তাক মানে কোভিড-19 পজিটিভ হোৱা বুলি তাক মানে টেষ্ট কৰিবৰ কাৰণে লৈ গৈছিল তো তাৰ যিজন লগত আৰু এজন আছিল হি মানে ৰাতি চিপ লৈ সুইসাইড কৰিলে তো হেতু ভিডিও মই বনাইছো তো গটিকে যি সকলে চোৱা নাই ভিডিওটো মই ওপৰত আই বটনত লিংকটো দি দিছো আপোনালোকে তাত গৈ পলে চাব পাৰে বৰ্তমান আমি চানমাৰী ফ্লাইঅভাৰ ওপৰেৰে গৈ আছো আপোনালোকে দেখা পাইছে সাগে যে ইয়াতে মানুহ এজনো নাই দুই এখন গাড়ী চলি আছে মই ইয়াতে অলপ কিছু সময় ৰখাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাওক আপোনালোকে মই ফ্লাইঅভাৰৰ পৰা গুটেইখিনি দেখাবলৈ ট্ৰাই কৰিছো বাইকৰ পৰা মই নমা নাই এনেকৈ দেখাব চেষ্টা কৰিছো চাওক এজনো মানুহ নাই ইয়াত যেতিয়া কলেজৰ টাইম থাকে সেইখিনি টাইমত আপোনালোকে গম পায় এইখিনিত চানমাৰী ফ্লাইঅভাৰটোত কিমান লৰা ছোৱালী আহি ইয়াতে বহি থাকে গৰম দিন হোক বা ঠাণ্ডা দিন হোক এইখিনিত গধূলি সময়তটো মানুহ বহুত পোৱা যায় ইয়াতে ময়ো থাকো যেতিয়া মই আগতে আইকনত পঢ়িছিলো তো ইয়াত মই বেছিভাগ সময় কটাইছিলো আইকনত থাকোতে ইয়াতে মই টিউচনো কৰিছিলো প্ৰায় মোৰ লগৰবিলাক ইয়াৰেই আছিলে কমাৰ্চৰ আছিলে তো তেনেকৈ ইয়াতে কটাইছিলো ভাল লাগিছিল বহি এইকেইদিনটো বৰ্তমান দেখাই পাই আছে মানুহ এজনো নাই ওলাই আহিব নোৱাৰি মই ভাগ্যৱান বুলি ক'ব পাৰি যে বৰ্তমান মই মানে এইটো সিচুৱেশ্যনত হলেও আপোনালোকক ভিডিও বনাই দেখাব পাই বহুত খুশি আপোনালোকে দেখিছে
বহুত দূৰ বাট অহাৰ পিছত গুৱাহাটী ক্লাবৰ পিছত মই ইয়াতেহে মানে পুলিচ চেক পইণ্ট পালোঁ। তো গোটেইখিনি চিটিত মই এইটো চাইডে ইমান পোৱা নাই মই হেৰি পুলিচ চেক পইণ্ট। আহিছিলোঁ মই অফিচলৈ। তো সেইদিনাখন মানে বহুত পুলিচ আছিলে, ঠায়ে ঠায়ে পুলিচ আছিলে, জেগাই জেগাই মানে ৰখাইছিলে মোক। আৰু সেইদিনাখন মই একচুৱেলি আহিছিলোঁ গণেশগুৰি হৈ পল্টন বজাৰ লাইনত, মানে মই GS ৰোড হৈ আহিছিলোঁ। তো সেইটো চাইডে বহুত পুলিচ পাইছিলোঁ মই, কিন্তু বৰ্তমান আজি তেনেকুৱা পোৱা নাই মই, যিহেতু এতিয়া চানমাৰি হৈ আহিছোঁ। গাইজ, জানিব পৰা মতে সোমবাৰ আৰু বুধবাৰে ৰেচন দোকান বা গেলামাল দোকান বুলি ক'ব পাৰে, দোকান মানে চৰকাৰে খোলা দিছে। সেই দুদিন 11টা বজাৰ পৰা 5টা বজালৈকে নে কিমানলৈকে খোলা দিছে। তো আপোনালোকে বজাৰবিলাক কৰি ল'ব, যিখিনি আপোনালোকৰ দৰকাৰ মানে ষ্টকত ৰাখি দিব। আৰু কি হয় আগলৈকে বা লকডাউনটো আৰু বঢ়াই দিয়ে নে কি দিয়ে কোনো ঠিকনা নাই। গতিকে যিখিনি মানে শুকান সামগ্ৰী, যিখিনি আমি তিয়াই পেলাই বনাব পাৰোঁ বা বেছি দিনলৈকে থ'ব পাৰোঁ, সেইবিলাক বস্তু আপোনালোকে কিনি থৈ দিয়ক। এইকেইদিন আৰু কেনেকুৱা কি পৰিস্থিতি হয় বৰ্তমানতো গম পাই আছে আপোনালোকে, মহানগৰীত দিনক দিনে বেছি মানে বৃদ্ধি পাই আছে বেমাৰটো। তো সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যে বজাৰখিনি কৰি থৈ দিব, কৰি থৈ দিয়াটো ভাল। আৰু শুনিব পোৱা মতে চব্জি হেৰিবিলাক মানে ঘৰে ঘৰে গৈ পেলাই দিব বুলি শুনিছোঁ, মানে বেপাৰীবিলাক মানে এটা ঠাইত নাথাকে আৰু মানে, তো সিহঁতে ঘূৰি থাকিব। তো আপোনালোকে কালেক্ট কৰি ল'ব চব্জিখিনি। শাক পাচলিখিনিতো বাৰু ইমান দিনটো ৰাখিব নোৱাৰে, যাৰ ফ্ৰিজ আছে সিহঁতে অলপ সময় ৰাখিব পাৰে, কিন্তু তথাপিও বেছি ৰাখিব নোৱাৰে বাৰু। যিখিনি পাৰে সেইখিনি ৰাখি থৈ দিব, ষ্টকত থাকিলে আপোনাৰ টেনশ্যন নাই। বৰ্তমান আমি আহি পালোঁ গণেশগুৰি ফ্লাইঅভাৰটো নতুনকৈ বনাই আছে। ফ্লাইঅভাৰটো হ'লে যান জঁট বহুত কম হ'ব, আগতকৈ ভাল হ'ব। ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিছে মোক জনাব এবাৰ, কমেণ্ট বক্সত জনাব। আৰু কিবা যদি বেলেগ ধৰণৰ যদি বা ক'ৰবাত যোৱা ভিডিঅ' যদি বনাব লাগে আপোনালোকে কমেণ্ট কৰি জনাব। মই সেই মানে তেনেধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিবৰ বাবে বনাবলৈ মই চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো দবাই দিব, যাতে নতুন ভিডিঅ' মই ইউটিউবত আপলোড কৰিলে যাতে আপোনালোকে সোনকালে ভিডিঅ'টো পাই যায়। গতিকে ধন্যবাদ, বাই বাই, ভালদৰে থাকিব, সুস্থ হৈ থাকিব।